শ্ৰী শ্ৰী জগন্নাথী পূজা অৰ্থাৎ নিমা বুঢ়া ঘাটখনক মাত্ৰ 5টি নিশাৰ কাৰণে আৰু আমি আজি 3 নম্বৰ পূজাৰ দিনা উপস্থিত আৰু তিনো এটা নতুন বস্তু বনাইছে দেখুৱাই আছোঁ পাছফালে আছে দেখি আছে পানীৰ ওপৰত আছে বৃন্দাবনৰ নতুন সং আৰু দেখুৱাই আছোঁ চাইডক ব্লগছটো ইয়াত 3 নম্বৰ পূজা দেখুৱাই আছোঁ আজি ৰাতিৰ প্ৰগ্ৰেম আৰু ইয়াত চলি আছে নাচ প্ৰতিযোগিতা চাইডক আমি দেখোঁ গাড়ী পাৰ্কিং কৰিম চাইডক এই গাড়ী ইয়াতে পাৰ্কিং কৰি দিলোঁ আৰু আমি দেখুৱাইছোঁ আশা কৰিছোঁ আজি ব্লগছটো কেনাম দেখুৱাম চাব আৰু সকলোকে কৈছোঁ আৰু কেনাম কি দেখুৱাব দেখুৱাইছোঁ জগন্নাথী শ্ৰী শ্ৰী দুৰ্গুচিত আৰু দেখুৱাইছোঁ ব্লগছটো এয়া জগন্নাথী পূজা চলি আছে আৰু মেইন মণ্ডপৰ কাষত আৰু আমি ফালৰ পৰা আহিছোঁ সাবস্ক্রাইব করব হয় এটা মেনলি কি নম্বৰ পূজা দেখুৱাই আছোঁ ৰাতিৰ পৰিৱেশ গম পাইছে কাৰণ কেঞ্চেল ঘৰে আহিছোঁ চাইডকৰ কাৰণে চকমাত কি আছে দেখুৱা বেছি কোন আহি চকমাৰ পৰিৱেশ ৰাতি দেখুৱাই আছোঁ চাইডকক কিমান মানুহ হৈছে মিলি আছোঁ আজি কি খানা খাম আজি একদম লাজ লগা কথা খুব লাজ লগা কথা একদম এই হোটেলৰ পিছফালে আছোঁ ঘুগনি বুলি খাবৰ কাৰণে খুব লাজ লগা কথা ঘুগনি কণী এই পূজাৰ দিনত একদম খুব লাজ লগা কথা আৰু চাই আকৌ একচুৱেলি পইচা পাতি নোহোৱা হৈ গৈছে গতিকে আপোনালোকে সহায় কৰিলে আমি সহায় পাম আৰু কি কোৱা আমি একেলগে ঘুগনি কৰি খাওঁ আপোনালোকেও খাওক আমিও খাওঁ আহক 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 ঘুগুনি আৰু কণী আহি আছে আপোনালোকেও দিছিলোঁ আমি কিমানখিনি কৈছোঁ মই খাইছোঁ আজি খাক 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 কেনে আছে খাইছোঁ বস্তু দেখুৱাইছে সেইটো কাৰণে খাইছোঁ মই কণীটো বেষ্ট টেষ্ট ইয়াক কণী নাখায় নেকি এই আঠটামতো কণী হয় কিমান সৰু কণী আঠটামতো হৈ গৈছে কণী দেখুৱাই আছোঁ আঠটামতো হৈ গৈছে বাবু কণী ক'ত ইয়াৰ এটা গাৰ্লফ্ৰেণ্ড আছে হা গাৰ্লফ্ৰেণ্ডটো ইয়াত ঘৰ নহয় নলবাৰীত গাৰ্লফ্ৰেণ্ডৰ কাৰণে বৰ টেনশ্যন কৰি থাকে আজি কিবাকে লগ কৰি আনিছোঁ নাই জবৰদস্তি কৰি দিছোঁ আৰু বিয়া আহি আছে আপোনালোকক মাঘৰ বিয়াখন পাতি আছোঁ আপোনালোক চবকে জনাই দিম ইয়াৰ বিয়াত চাব পাৰিব আৰু বিয়া খাবও পাৰিব তাৰিখটো দি দিম ডিছখনত ব্লগটো দোকানত ক'ব লাগিছিল দাদা ঘুগনি বহুত ধুনীয়া হৈছে ঘুগনি মানে বহুত ধুনীয়া মানে বহুত কাষ্টমাৰ মেইনলি চলি আছে নে সেনাম এটা অসুবিধা দিয়াটো বহুত টান আৰু একচুৱেলি আমি যাই আছোঁ শ্ৰী শ্ৰী জগন্নাথী পূজা অৰ্থাৎ নিমুৱা বুঢ়া ঘাটখনত আৰু দেখুৱাম এই 3 নম্বৰ পূজা আৰু তাৰ আমি বিদায় মাগিম আৰু চাইডকক ব্লগছটো আৰু তাত গেলি যাই আছোঁ তাত আজি সুন্দৰ প্ৰগ্ৰেম আছে ডান্স আছে ডান্স অৰ্থাৎ নাচ প্ৰতিযোগিতা চলি আছে আৰু একচুৱেলি আমাক ফোন কৰি আছে আমি যাই আছোঁ চাইডকক আৰু বহুত ঠাণ্ডা দিছে গতিকে গম পাইছে কেঁথা কম্বল লৈ আহিছোঁ উপায় নাই আৰু চাইডকক আৰু আমাৰ ABCDৰ ভিডিঅ' অহা নাই বহুত দিন কিয় অহা নাই এতিয়া চিকন টিকন খাওঁ জ্বালা তালা ঘুগনি কেনে ঘুগনি কণীটো গমেই নাপায় কিন্তু আমি যাই থাকোঁ দেই চাই থাকক আৰু যে নতুন বস্তু বনাইছে জগন্নাথী পূজাত কেনেকুৱা লাগিছে একদম না আৰু আমাৰ মক্কেলটো আজি একচুৱেলি পইচাৰ হয় কি হৈছে পইচাৰ হয় বহুত ইটোৰ হয় বহুত খেলি মেলি হৈছে 500 টকা 10 টকা খালি কেনে
আমি আৰু ঘৰত যাম, বেছি সময় নাই আৰু বৰ বেছি 2 মিনিট। আমাৰ বোলে কিবা ভাগ্য কষ্ট পাই কিবা কয়, অলপ শুনিলে লাজ যাওঁ হাই গাইছ, কি হ'ব জাষ্ট ইয়াত আমি জগত নিমখ পূজাত নাচ প্ৰতিযোগিতা আমি উপভোগ কৰিলোঁ। এতিয়া আমি ঘৰত যাওঁ আৰু কালি গায়ক আছে আকৌ ইয়াত, সকলোৱে গায়ক চোৱাৰ কাৰণে আমিও আহিম, আপোনালোকক লগটো দেখুৱাম। আজি এদিন নকৰোঁ, কালি আপোনালোকে গজা মিলি এখন লগ কৰি পেলাই আমি এদিনটো কৰি পেলাই আমি গজাখিনি দি দিম। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব প্লিজ, শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো ভাল লাগে।